हेलो छात्र छात्रीসকল, আজিও তোমালোকৰ কাৰণে কেমিষ্ট্ৰিৰ সাবজেক্টৰ এটা ভিডিঅ' লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো চোৱা। তোমালোকৰ এক্সাম আছে, সেই ওপৰত ভিত্তি কৰি মই তোমালোকক কোৱেশ্চন দি আছোঁ, তোমালোকে চাবা, ঠিক আছে। তোমালোকে চোৱা, পৰমাণু ক্ৰমাংক কাক বোলে? কোনো মৌলৰ পৰমাণু এটা নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যাই মৌলটোৰ পৰমাণু ক্ৰমাংক বোলে, ঠিক আছে। সংখ্যাকেই মৌলটোৰ পৰমাণু ক্ৰমাংক বোলে। তোমালোকে নোট কৰিবা। তাৰপিছত সমস্থানিক কি? যিবোৰ পৰমাণুৰ পৰমাণু ক্ৰমাংক একে কিন্তু ভৰ ক্ৰমাংক বেলেগ বেলেগ, সেইবোৰ পৰমাণুক সমস্থানিক বোলা হয়, ঠিক আছে। তাৰপিছত তোমালোকে সমভাৰী কাক বোলে? ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱীলৈ, ঠিক আছে। সমভাৰী কাক বোলে? যিবোৰ পৰমাণুৰ ভৰ ক্ৰমাংক একে কিন্তু পৰমাণু ক্ৰমাংক বেলেগ বেলেগ, সেইবোৰক সমভাৰী বোলে, ঠিক আছে। তোমালোকে এইবোৰ নোট কৰি তাৰপিছত মুখস্থ কৰিবা পৰীক্ষাৰ কাৰণে, ঠিক আছে। তাৰপিছত চোৱা, বৰ্ণালী বুলিলে কি বুজা? বৰ্ণালী, পোহৰৰ বৰ্ণালী। দৃশ্যমান পোহৰ প্ৰিজমৰ মাজেৰে পাৰ হৈ অহাকে বৰ্ণালী বোলে, ঠিক আছে। তোমালোকৰ 1 মাৰ্কৰ কাৰণে থাকিব। তাৰপিছত চোৱা, তোমালোকে কম্পনাংক কাক বোলে? প্ৰতি ছেকেণ্ডত এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে যিমান তৰংগ পাৰ হয় তাক কম্পাংক বোলে, ঠিক আছে। কম্পাংক অথবা কম্পনাংক চাবা। তোমালোকে যিমান পাৰা ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱীলৈ, কিয়নো এক্সাম আহি আছে। তোমালোকে চোৱা, অৰবিটেল কাক বোলে? ইলেক্ট্ৰনৰ ক্ষেত্ৰত পোৱা তৰংগৰ ফলনকে অৰবিটেল বোলে। একদম শৰ্টকে তোমালোকক লিখি দিছোঁ, ঠিক আছে। 1 মাৰ্কৰ থাকিব তোমালোকৰ অৰবিটেল। তোমালোকে চোৱা, তাৰপিছত বৰ্গহুল্লৰ মৌলবোৰৰ সাধাৰণ নাম কি? ঠিক আছে, কি বুলি কোৱা হয়? হুল্লৰ মৌলবোৰক কি বুলি কোৱা হয়? চালকজেন। চিৰিয়ামৰ পৰা লুটেছিয়ামলৈ এই 14টা মৌল কি বুলি কোৱা হয়? লেন্থনয়ড। তোমালোকে চাবা। প্লাংকৰ ধ্ৰুৱক কি? ইয়াৰ মান কিমান? প্লাংকৰ ধ্ৰুৱক H, ইয়াৰ মান 6.626 × 10⁻⁻24 J/s। তোমালোকে এনেকৈ লিখিবা। আৰু চোৱা, কৃষ্ণকায় বিকিৰণ কি? যিটো আদৰ্শ বস্তুৱে সকলো কম্পাংকৰ বিকিৰণ সুষমভাৱে শোষণ কৰিব পাৰে তাক কৃষ্ণকায় বিকিৰণ বোলে, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট হয়, এইটো আহিব পাৰে তোমালোকৰ, ঠিক আছে। চাই ল'বা। ব্ৰগলিৰ সমীকৰণ এইটো আহে তোমালোকৰ। চোৱা, ব্ৰগলিয়ে নিৰ্দিষ্ট শক্তি বিশিষ্ট গতিশীল ইলেক্ট্ৰন এটাৰ তৰংগ দৈৰ্ঘ্য ভৰৰ মাজত এক সময় দাঙি ধৰে, যাক ব্ৰগলিৰ সমীকৰণ বোলে। তোমালোকে চাবা, নোট কৰিবা, আহিব পাৰে, ঠিক আছে। আধুনিক পৰ্যাবৃত্ত তালিকাত কিমানটা পৰ্যায় আৰু কিমানটা বৰ্গ আছে? খুব ইম্পৰ্টেণ্ট। 7টা পৰ্যায় আৰু 18টা বৰ্গ আছে। তোমালোকে ভিডিঅ'টো যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কমেণ্ট কৰিবা, ঠিক আছে।